নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল। আজি আপোনালোকক মই কিটচেন চিমনি বিষয়ে সকলোৱে জানে। আজিকালি নতুনকৈ ঘৰ বনালে কিটচেন চিমনি সকলোৱে ইউজ কৰে আৰু চিমনি কেনেকৈ ইনষ্টল কৰে তাকে আজি দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাই থাকিব। যদি ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু সকলোৱে প্ৰায় আজিকালি অনলাইনত চিমনি আনিবলৈ লয় আৰু চিমনি আনি পিনে লগাবলৈ মানুহ বিচাৰি নাপায়। কেনেকুৱা পদ্ধতিত লগাব লাগে আৰু সকলোৱে নাজানে, তাকে আজি দেখাবলৈ ট্ৰাই কৰিলোঁ আৰু আপোনালোকে চাই থাকিব। এইটো আপোনাৰ কিটচেন চিমনি হয়। এইটো আপোনাৰ 90 চেণ্টিমিটাৰ অৰ্থাৎ আপোনাৰ 3 ফুট হয়। এইটো টাচ স্ক্ৰীন আৰু টাচ নকৰাকৈ অন অফ কৰিব পাৰে। ইয়াৰ চাকচন আছে আপোনাৰ 1400 চাকচন আৰু ইয়াৰ 3 স্পীড আছে আৰু 2 LED বাল্ব আছে আৰু ইয়াৰ চিমনিটোৰ ওপৰত আপোনাৰ লাইফ টাইম ৱাৰেণ্টি আছে। আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ আৰু আপোনাৰ চেন্সৰ হয় আৰু এতিয়া মই ফিটিং কৰিম আৰু কিছু সময়ৰ পিছত আপোনালোকে দেখা পাই থাকিব কেনেকৈ ফিটিং কৰে, তাকে দেখাবলৈ চেষ্টা কৰিম। এইটো 1400 চাকচন চিমনিৰ কাৰণে ইয়াত আপোনাৰ 52 ইঞ্চি বা 48 ইঞ্চি আপোনাৰ ফিটিং হ'ব চিমনিটো আৰু এইটো অকণমান হাইটত লাগে কাৰণে তাৰ কাৰণে আপোনাৰ 52 ইঞ্চি চিমনিটো দিয়া আছে আৰু এই চিমনিটো আপোনাৰ 4টা বাৰ্ণাৰলৈকে কেপাচিটি কৰিব। আপোনাৰ এইটো 90 চেণ্টিমিটাৰ হয়। আপোনাৰ মিডলটো যোগ কৰি লৈছোঁ আৰু ইয়াৰ মিডলটো আপোনাৰ 18 ইঞ্চিত পৰিছে আৰু তাৰ কাৰণে আপোনাৰ চিমনিটো হেং হ'ব। আপোনাৰ এইটো পাতিত এইটো ষ্টিলৰ হয়। পাতিটো এনেকৈ ফিট কৰি ল'ব আৰু এটা মাৰ্কাৰ পেন বা ৰঙৰ কলম এটা যিকোনো লৈ ল'ব। এনেকৈ দি 4টা বটাত ধুনীয়াকৈ ফুট দি ল'ব যাতে গ্ৰিল কৰিবলৈ সুবিধা হয়। এটা হাতুৰি ল'ব স্ক্ৰু। চিমনিৰ লগত আহে, সকলো চিমনিৰ লগত আপোনাৰ স্ক্ৰু আহে আৰু বুটাও লগত আহে আৰু টাইলছত সদায় অকণমান টুকীয়া ল'ব। টাইলছত আপুনি গ্ৰিল মেচিন ব্যৱহাৰ কৰিলেও আপোনাৰ টাইলছটো ফাটি যায়, সেইকাৰণে অকণমান টুকীয়া ল'ব যে সহতা কৰি ল'ব। টাইলছৰ গুটকাটো ধুনীয়াকৈ বহে। মইতো অকণমান দাগি কৰি দিছোঁ গ্ৰিল মেচিনৰ কাৰণে। দাগ দি হৈ গৈছে। এতিয়া আপোনালোকক দেখাই দিছোঁ কেনেকৈ দাগ দি ল'ব লাগে যে টাইলছটো ফাটি নাযাবৰ কাৰণে। এনেকৈ আপোনাৰ হাতুৰি আৰু স্ক্ৰু লৈ ধুনীয়াকৈ দাগ দি ল'ব। এতিয়া মই গ্ৰিল মেচিন লৈ লৈছোঁ আপোনাৰ স্ক্ৰুকেইটা মাৰিবৰ কাৰণে। এতিয়া মই হোল্ড কৰিম, আপোনালোকে চাই থাকিব। প্ৰথমতে গ্ৰিল মেচিনটো অলপ স্পীডটো কমাই ল'ব। মই অলপ এতিয়া গুটকাকেইটা ধুনীয়াকৈ মাৰি ল'ব, সোমাই যোৱাকৈ ধুনীয়াকৈ গুটকাকেইটা সোমোৱাই ল'ব।
স্ক্ৰুকেইটা অকণমানকৈ লগাই ল'ব আৰু স্ক্ৰু ড্ৰাইভাৰ দি লাহে লাহে টাইট দিব ধুনীয়াকৈ। অলপ হাতৰীয়া টঙনিয়াই ল'ব স্ক্ৰুকেইটা। স্ক্ৰু ড্ৰাইভাৰটো লৈ ল'ব, স্ক্ৰু ড্ৰাইভাৰ দি ধুনীয়াকৈ টাইট দিব। আৰু কেতিয়াবা খুলিব লগা হ'লে তেতিয়া খুলিব পাৰিব। ইয়াত ধুনীয়াকৈ আপোনাৰ পাতিটো লগাই হৈ গৈছে। এতিয়া আপোনাৰ চিমনিটো হেং কৰিম আৰু দেখিছেনে? এনেকৈ পাতিটো এনেকৈ যদি আপোনালোকে ঘৰতে নিজে লগাব বিচাৰে এনে পদ্ধতিতে আপোনালোকে লগাব পাৰিব। আপোনালোক দুজন মানুহ হ'ব, দুইজনে মিলি দাঙি পিনে ধুনীয়াকৈ কেলেমটো আছে, তাত এটা ঠাক আছে, ঠাকটোত ধুনীয়াকৈ সোমোৱাই দিব দুইজনে মিলি। সিফালে যাব। ধুনীয়াকৈ লগাই দিব, সহজ পদ্ধতিতে হৈ যায়। চিমনিটো ফিটিং কৰা হৈ গৈছে, আপোনালোকে চাব পাৰে। এটা কাৰেণ্টৰ পইণ্টটো দিম। এতিয়া আপোনালোক ডিছপ্লেটো দেখাওঁ। এইটো টাচ স্ক্ৰীন হয়। এইটো কাৰেণ্টটো দিয়াৰ লগতে চিমনিটো আপোনাৰ কাৰেণ্ট পাই গৈছে। এতিয়া আপোনালোকক চিমনিটো ডেমো দেখাম। এইটো চিমনিটো আপোনাৰ কেনেকৈ চলাব লাগে আৰু কোন সময়ত কোনটো ব্যৱহাৰ কৰিব লাগে। এইটোতে আপোনাৰ তেল জমা হয়, যিবিলাক আপোনাৰ চিমনিটোৱে তেলটো টানি লৈ যায়,
এই তেলটো এই কণ্টেইনাৰটোত জমা হয়। এইটো আপোনাৰ ষ্টিলৰ হয়, পৰিলে ক'লেও ভাগি নাযায়। আৰু এনেকৈ নিব, এইটো এটা ঠাক আছে, এইটো মিলাই পিনে ৱালৰ ফালে ঠেলি দিব। এইটো বাতিটো ফিটিং হৈ গৈছে। আৰু এইটো চিমনিটো টাচ স্ক্ৰীন হয়, এইটো টাচ কৰিও অন অফ কৰিব পাৰে। এটা চুইচতে অনো হয়, এটা চুইচতে অফো হয়। এতিয়া আপোনাক যদি লাইট লাগে, তাৰ কাৰণে আপুনি লাইটৰ চুইচটো ব্যৱহাৰ কৰিব, আপোনাৰ গেছৰ বাৰটো ধুনীয়াকৈ পোহৰ হয়। আৰু এইটো আপোনাৰ মাইনাছটো হৈছে হাই স্পীড। এইটো চবতকৈ হাই স্পীডত চলিব। যেতিয়া আপুনি তেল পুৰিজাতীয় বস্তু বনাব বা মাংস বনাইছে, বহুত আলহী আহিছে, তেতিয়া আপোনাৰ বহুত তেল ইউজ কৰা হয় ডাঙৰ কেৰাহীত, তেতিয়া আপুনি হাই স্পীডত সদায় চলাব লাগে। তেতিয়া স্পীডত তেলটো উলিয়াই দিয়ে বা কালেক্ট কৰি দিয়ে। আৰু পুৰি বনালে বহুত তেল ছিটিকি যায়, তাৰ কাৰণে হাই স্পীডত চলাব লাগে। এইটো আপোনাৰ 0টো হৈছে মিডিয়াম। ইয়াক আপুনি ভাত বনাইছে বা প্ৰেছাৰ কুকাৰত ভাত বহাই থৈছে বা মাংস বনাই উতলাই আছে বা দালি বনাই আছে, তেতিয়া আপুনি সদায় মিডিয়ামত চলাব। আৰু এইটো হৈছে ল'। এইটো আপুনি গাখীৰ গৰমালে বা পানী গৰমালে বা আপুনি চাহ বনাই আছে, তেতিয়া আপুনি সদায় ল'ত চলাব। চলি আছে, কেতিয়া মাছ মাংস বনাই আছে, আপোনাৰ 2খন হাত বন্দী হৈ আছে, আপুনি এইটো চুবলৈ আপুনি নোৱাৰে, তাৰ কাৰণে আপুনি চেন্সৰ দ্বাৰা অফ কৰিব পাৰিব। এনেকৈ এবাৰ দি দিব, অফ হৈ যাব। সোঁফালৰ পৰা আপুনি বাওঁফালে দিব, অফ হৈ যাব। বাওঁফালৰ পৰা সোঁফালে দিব, অন হৈ যাব। আপুনি চুব নোৱাৰে, ইয়াকে আপোনাৰ চেন্সৰ বুলি কোৱা হয়। চিমনিটো আপোনাৰ চাকচন 1400 হয়। ই আপোনাৰ 4টা বাৰ্ণাৰলৈকে কেপাচিটি কৰিব। আৰু যদি আপোনালোকৰ কিটচেন চিমনি আৰু একুৱাগাৰ্ড লগা হয়, আপোনাৰ ডেছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰ দিয়া হ'ব, আপুনি তাৰ লগত যোগাযোগ কৰি আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু EMI চিষ্টেমতো আমাৰ দিয়া হয়। আৰু চিমনিটো আপোনাৰ লাইফ টাইম ৱাৰেণ্টি আছে, 1 year আপোনাৰ ফ্ৰী ছাৰ্ভিচিং আছে, ইনষ্টলেশ্যন চাৰ্জ ফ্ৰী হয়। টাচ কৰিও অফ কৰিব পাৰে আৰু টাচ নকৰাকৈও অন অফ কৰিব পাৰে। এনেকৈ দেখিছে। কিটচেন চিমনিটো দাদাজনৰ ঘৰত লগোৱা আছে, 12 টাঙোন মৰা বুলি কয়। আপোনাৰ 12 নগাঁও ডিষ্ট্ৰিক্ট পৰে, মৰিগাঁও ডিষ্ট্ৰিক্ট পৰে। কৈ দিবচোন বাৰু চিমনিটো কেনেকুৱা পাইছে? বাৰু এতিয়া ভালেই পাইছোঁ, ব্যৱহাৰ কৰিলে গম পাম বাৰু। বৰ্তমান বাৰু ইনষ্টলেশ্যন হৈছে এতিয়া। হয়। বাকী ইউজ কৰি চাওঁ অলপ দিন, ৰিজাল্ট হ'ব লাগিব। হয় হয়। আৰু কিটচেনটো দাদা বহুত ধুনীয়াকৈ বনাইছে, আপোনালোকক দেখাই দিম। এতিয়াও মানে বনাবলৈ বাকী আছে, এতিয়া ঘৰটো লোৱা নাই, কিন্তু বহুত ধুনীয়া ষ্টাইলত বনাইছে। আপোনাৰ গ্ৰেনেড লগাইছে কিটচেনটো, আপোনালোকক দেখাইছোঁ। আৰু যদি এইটো ষ্টাইলত বনাব বিচাৰে, আপোনালোকে বনাব পাৰে, বহুত সুন্দৰকৈ বনাইছে। পাকঘৰটো দেখিছেনে ডিজাইনটো? টাইলছখিনিও বৰ ধুনীয়া টাইলছ লগাইছে। আৰু একুৱাগাৰ্ডৰ কাৰণেও ইয়াত সুবিধা কৰি ৰখাইছে। এইটো ড্ৰেছিঙৰ কাৰণে, এইটো একুৱাগাৰ্ডৰ পইণ্ট, একুৱাগাৰ্ডৰ কাৰণে। আৰু এইফালে কাৰেণ্টৰ বৰ্ড আপোনাৰ ৰখাইছে একুৱাগাৰ্ডৰ কাৰণে। কিটচেনটো দেখাই দিছোঁ। আৰু চিমনিটো আপোনাৰ যিটো এয়াৰ বাহিৰলৈ যাব, চিমনিটো এইটো পাইপ হয়, এইটোৰ দ্বাৰা, এই পাইপডালৰ দ্বাৰা আপোনাৰ এয়াৰটো বাহিৰলৈ যাব। মই পাইপটো লগোৱা নাই এতিয়ালৈকে, আপোনালোকক লগাই দেখাই আছোঁ। পাইপটো লগাবলৈ আপোনাৰ ইয়াত এটা জেগা দিয়া আছে পাইপ লগোৱাৰ কাৰণে। এইটো গোলকৈ যে এটা ঠাক দেখিছে, ইয়াতে আপোনাৰ পাইপটো লাগিব। এইটো এনেকৈ সোমোৱাই দিব ধুনীয়াকৈ। আপুনি এনেকৈ ধুনীয়াকৈ এইটো সোমাই যাব নিজে, বেছি কষ্ট নহয়। আৰু এইটো এয়াৰটো বাহিৰলৈ উলিয়াই যাবৰ কাৰণে তাতে দি দিছোঁ। আৰু এইটো দাদা ৰখাইছে। আৰু ওলাই যায় বুলি দুটা চাইডে দুটা
স্ক্ৰু মাৰি দিওঁ পাইপটোত ফিটিং হৈ থাকিবৰ কাৰণে, যাতে এয়াৰত বাহিৰ হৈ নাযায়। দেখিছে অট'মেটিক আপোনাৰ যেনেকৈ মেচিনটো ষ্টাৰ্ট হৈ যোৱাৰ লগতে ঢাকনাটো দাং খাই গৈছে, আৰু অফ হৈ যোৱাৰ লগতে অট'মেটিক নিজে ঢাকনাটো অফ হৈ যাব। অফ হৈ যোৱাৰ লগতে কিছু সময় ছেকেণ্ডৰ পিছতে আপোনাৰ পাংখাটো অফ হৈ যাব, আৰু অন কৰি দিলে লগতে আকৌ নিজে পাংখাটো দাং খাই যাব, খোলা যায় পাংখাটো। এনেধৰণে আপোনালোকে ধুনীয়াকৈ সোমোৱাই দিব, সোমাই যাব। লগোৱা হৈ গৈছে। এটিকে আপোনাৰ এয়াৰটো যিটো ধোঁৱা ওলায় এইটো বাহিৰলৈ গুচি যাব এফালে। জেগাটো চেঞ্জ কৰা হ'ব, পাইপটো এইফালে দিয়া হ'ব। এইটো এক্সাষ্ট ফেনৰ কাৰণে ৰখোৱা হৈছে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট কৰিব। কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু আপোনালোকৰ আশীৰ্বাদ কৰিব যে এনেদৰে আৰু ভাল ভিডিঅ' বনাব পাৰোঁ আৰু আগুৱাই যাওঁ, তাৰে আশা থাকিলে।